নাতো আপোনালোকে ঘৰত অসমীয়াত কথা পাতে, নাতো আপোনালোকে নিজৰ ল'ৰা ছোৱালীক কেতিয়াবা অসমীয়া মিডিয়ামত পঢ়ুৱাইছে। যে মই চেলেঞ্জ কৰিছোঁ, আপোনালোকে যদি এজন ব্যক্তি, মই সুধিছোঁ আপোনালোকেতো এতিয়া সৰুৰ পৰা জন্মগ্ৰহণ কৰাৰ পাছত সৰুৰ পৰা এতিয়া ডাঙৰ সময়ত বুঢ়া হৈ গৈছে, আপোনালোকৰ গোটেই 20 জাতিৰ মাজত এটা মানুহ, এটা বাচ্চা, যিকোনো এজন ব্যক্তিক আনি দেখুৱাওক সেই মানুহজনে, সেই ব্যক্তিজনে অসমীয়া মিডিয়ামত পঢ়িছে, অসমীয়া মিডিয়াম, এছামিজ মিডিয়ামত পঢ়িছে বুলি আপোনালোকে যদি দেখুৱাব পাৰে, মই চেলেঞ্জ কৰিছোঁ। অসমত থকা হ'লে অসমৰ হৈ কাম কৰিব লাগিব, অসমীয়াত মানে সকলো কৰিব লাগিব, অসমীয়া মানুহক হাৰাশাস্তি কৰিব নোৱাৰে, অসমীয়া মানুহৰ কথাত উঠা বহা কৰিব লাগিব। মুখেদি খালি ক'লে নহ'ব আমি অসমীয়া, আমি অমুক, সেইটো কথা নহ'ব, প্ৰমাণ কৰি দেখুৱাওক। এতিয়া মই সেই মুছলমান জাতিৰ কথা কওঁ, যাক আপোনালোকে মিয়া বুলি কয়। সিহঁতে নমস্কাৰ, জয় আই অসম। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই আছে তেনেহ'লে ফাৰ্ষ্ট আপোনালোকে মোৰ ভিডিঅ'ত লগোৱা ডিছক্লেইমাৰটো চাই লওক, তাৰপাছত ভিডিঅ'টো চাব, সম্পূৰ্ণ ভিডিঅ' চাব। বৰ্তমান মানে আমাৰ অসমত কি চলিছে, বিহাৰী, অসমীয়া, মিয়া, মুছলমান, হিন্দু এইবোৰ চলি আছে। ৰিচেণ্টলি এটা ঘটনা ঘটি গ'ল কি, আমাৰ চেৰাবাটিত মানে গুৱাহাটী চেৰাবাটিত কি হৈছিলে, আমাৰ অসমীয়া ল'ৰাক কিছুমান বিহাৰী ল'ৰাই মাৰিছিলে, মাৰধৰ কৰিছিলে, আৰু শুনামতে অসমীয়া গো বেক এইটো ধ্বনি দিছিলে। চ' সেইকাৰণে আমাৰ অসমত বৰ্তমান মানে দল সংগঠনে বহুত ধৰণৰ আন্দোলন কৰি আছে, মানে চিটুৱেশ্যন বহুত হাইপাৰ হৈ গৈছে, আৰু এইটো বস্তু হ'ব লগা বস্তুৱেই হয়। বিকজ অসমত থকাৰ পাছত কিছুমান মানুহে যদি অসমীয়া মানুহকে গো বেক ধ্বনি দিছে, এইটো মানে বহুত বেয়া কাম হৈছে, বহুত বেয়া কৰিছে কামটো। কিন্তু এনেকুৱা হোৱাৰ কাৰণটো কি, সেইটো এটা বেলেগ বিশ্লেষণ কৰিব লাগিব। নেগেটিভ পজিটিভ বহুত কিবা কিবি আছে ইয়াতে, সেইবোৰ মই ডিছকাছন নকৰোঁ এইটো ভিডিঅ'ত। মই জাষ্ট খালি আপোনালোকে যদি ডিছক্লেইমাৰটো চাইছে অলৰেডি বুজি পাইছে। মই এইটো ক'ব খুজিছোঁ, আজি মই এইটো ভিডিঅ'ত কিছুমান মানুহক চেলেঞ্জ কৰিম, বহুত মানুহক চেলেঞ্জ কৰিম, আৰু কাক চেলেঞ্জ কৰি আছোঁ, কোনবোৰ মানুহক চেলেঞ্জ কৰি আছোঁ, গোটেইখিনি এইটো ভিডিঅ'ত মোৰ কথাত আপোনালোকে গম পাই যাব। মই কাৰো নাম নলওঁ, কোনো জাতি, কোনো ধৰ্মৰ নাম নলওঁ। মই বাছ দুটা শ্ৰেণীৰ মানুহ এইটো ভিডিঅ'ত আনিম। প্ৰথমটো হ'ল মুছলমান অথবা মিয়া, যোনে আপোনালোকে মানে কিছুমান সংখ্যক মানুহ কয় মিয়া মুছলমান, আৰু মুছলমানে মিয়া, যিহেতু মই সেইটোক মুছলমান মিয়া বুলি কৈছোঁ দিয়ক। আৰু এটা বেলেগ জাতি আছে, সেইটো নাম নলওঁ, আপোনালোকে ভিডিঅ' চাওক, বুজি পাব। চ' কি হ'ল, মই এই বেলেগ সেইটো জাতিটো ধৰিলোঁ মই বি জাতিটোক কৈছোঁ। মই বি জাতিৰ যিকোনো এটা ব্যক্তি, আমাৰ অসমত সেই বি জাতিৰ মানুহবোৰে কৈ থাকে যে অসমত জন্মগ্ৰহণ কৰিছে, অসমত সিহঁতৰ কাম ধান্দা সকলোখিনি অসমত চলি আছে, আৰু সেই পূৰ্বপুৰুষৰ পৰা অসমতে থাকে সেই বি জাতিৰ মানুহবোৰে, বি ভাষা কোৱা মানুহবোৰে, ঠিক আছে। চ' সিহঁতে বোলে অসমত সেই সত্য যুগৰ পৰাই আছে, আৰু সিহঁতে আছে, ইয়াতে ঘৰ বনাইছে, মাটি কিনিছে, সম্পত্তি গঢ়িছে, কোনোবা ডাঙৰ মানুহ হৈছে, আৰু অসমত বহুত মোটামুটি ৰাজত্ব কৰি আছে, আপোনালোকে ক'ব পাৰে। কিন্তু মই সেই জাতিটো কওঁ, সেই মানুহবোৰক, বি জাতিৰ মানুহবোৰক কওঁ যে মই চেলেঞ্জ কৰিছোঁ, আপোনালোকে যদি এজন ব্যক্তি, আপোনালোকৰ সংখ্যা আমাৰ অসমত বহুত আছে, কেইবা লাখ আছে, তাৰ মাজত যদি এজন ব্যক্তি, সৰু হওক, ডাঙৰ হওক, বুঢ়া হওক, যিকোনো মানুহ হওক, যদি আপোনালোকে ওলাই আনিব পাৰে, সেই মানুহজন অসমীয়া ভাষাত কথা পাতে ঘৰত, সেই বি জাতিৰ মানুহবোৰ নিজৰ ঘৰত অসমীয়া ভাষাত কথা পাতে, সেই মানুহটো যদি আনি দেখুৱাব পাৰে, তাৰ পাছত অসমীয়া ভাষাত কথা পাতাটো বাদে দিয়ক, সেই মানুহবোৰে যিহেতু কৈছে সত্য যুগৰ পৰা অসমত বসবাস কৰি আছে, অসমত খাই আছে, পিন্ধি আছে, অসমত অৱদান বহুত আছে সিহঁতৰ, সিহঁতে অসমীয়া নিজকে কয়। মই সুধিছোঁ, আপোনালোকেতো এতিয়া সৰুৰ পৰা জন্মগ্ৰহণ কৰাৰ পাছত সৰুৰ পৰা এতিয়া ডাঙৰ সময়ত বুঢ়া হৈ গৈছে, আপোনালোকৰ গোটেই 20 জাতিৰ মাজত এটা মানুহ, এটা বাচ্চা, যিকোনো এজন ব্যক্তিক আনি দেখুৱাওক সেই মানুহজনে, সেই ব্যক্তিজনে অসমীয়া মিডিয়ামত পঢ়িছে, অসমীয়া মিডিয়াম, এছামিজ মিডিয়ামত পঢ়িছে বুলি আপোনালোকে যদি দেখুৱাব পাৰে, মই চেলেঞ্জ কৰিছোঁ। নাতো আপোনালোকে ঘৰত অসমীয়াত কথা পাতে, নাতো আপোনালোকে নিজৰ ল'ৰা ছোৱালীক কেতিয়াবা অসমীয়া মিডিয়ামত পঢ়ুৱাইছে, নাতো আপোনালোকে য'ত কাম কৰে, চেলুন হওক বা য'ত হওক, আপোনালোকৰ লগত যদি অসমীয়াত কথা কয়, আপোনালোকে অসমীয়াত ৰিপ্লাইও নকৰে, আপোনালোকৰ নিজৰ ভাষা যোনটো আছে সেই ভাষাতে ৰিপ্লাই কৰে। মই ইয়াতে কোনো জাতি ধৰ্মক বেয়া পোৱা কথা কোৱা নাই, মই সকলোকে ভাল পাওঁ, মই সকলো জাতি সমূহ মানুহকে ভাল পাওঁ, সকলো ধৰ্মকে সন্মান কৰোঁ, শ্ৰদ্ধাৰে সন্মান কৰোঁ। কিন্তু এই ভিডিঅ'টো বনোৱাৰ এটাই কাৰণ, বৰ্তমান অসমত কিছুমান মানুহে জবৰদস্তি এটা সম্প্ৰদায়ৰ মানুহ, মুছলমান সম্প্ৰদায়ৰ মানুহ বদনাম কৰিবলৈ চেষ্টা কৰি আছে, আৰু বদনাম কৰি আছে। চেৰাবাটিত যেতিয়া অসমীয়া মানুহক যেতিয়া সেই বি জাতিৰ মানুহে মাৰিছিলে, তেতিয়া কি কৈছিলে আমাৰ নেতা মন্ত্ৰী মিছাই, সিহঁতে কি কৈ আছিলে, ডাঙৰ নেতাই কৈ আছিলে, সেই ডাঙৰ নেতাই কি কৈ আছিলে, আমি যদি অসমীয়া আৰু বি জাতিৰ লগত কাজিয়া কৰি থাকোঁ, তেনেহ'লে মাজত কি এই মিয়া জাতিটোৱে চান্স পাই যাব আৰু অসমক উত্তাল কৰি ৰাখিব। এইটো মানে মন্তব্য দিছে, অকল এজনে দিয়া নাই, বহুত নেতা, পালি নেতা বহুতে দিছে, আৰু সাধাৰণ মানুহে দিছে। কিন্তু আম জনতা যোনটো আছে সিহঁতে মানি লোৱা নাই এইবোৰ কথা। সিহঁতে এটাই কথা কৈ আছে, অসমত থকা হ'লে অসমৰ হৈ কাম কৰিব লাগিব, অসমীয়াত মানে সকলো কৰিব লাগিব, অসমীয়া মানুহক হাৰাশাস্তি কৰিব নোৱাৰে, অসমীয়া মানুহৰ কথাত উঠা বহা কৰিব লাগিব, অসমত থাকি অসমীয়া মানুহৰ ওপৰত অত্যাচাৰ কৰা নহ'ব। আৰু এইটো মই এগ্ৰী,
এইটোক মই পূৰ্ণ সমৰ্থন কৰোঁ। সেই 20 জাতিৰ জেগাত সিহঁতৰ ষ্টেটত গৈ আপোনালোকে দম আছে যদি এটা মানুহক আঙুলি উঠাই কথা পাতি দেখুৱাব, দম আমাৰ অসমৰ মানুহ, তাতে গৈ এটা মন্ত্ৰী মিনিষ্টাৰ বনোৱাই দেখুৱাওক। আপোনালোকে চেলেঞ্জ কৰিছোঁ, কেতিয়াও নোৱাৰে। আপোনালোকে সেই 20 জাতিৰ মানুহ কৈছোঁ, মেইন মুদ্দাৰ পৰা মই ইফাল গুচি গৈছোঁ, চৰি, এইটো কাৰণে মই 20 জাতিৰ মানুহ কৈছোঁ। আপোনালোকে দেখুৱাওক, মই চেলেঞ্জ কৰিছোঁ। এই ভিডিঅ'টো গাইজ আপোনালোকে চাই আছে যোনে শ্বেয়াৰ কৰি দিয়ক, ইমানে বেছি শ্বেয়াৰ কৰি দিয়ক, সেই 20 জাতিৰ মানুহে যাতে এই ভিডিঅ'টো চায়। সিহঁতক মই কৈছোঁ আপোনালোকে দেখুৱাওক, আপোনালোকৰ ল'ৰা ছোৱালী কোনোবা অসমীয়া মিডিয়ামত পঢ়িছে, আপোনালোকে অসমীয়া মিডিয়ামত পঢ়িছে, আপোনালোকে ঘৰত অসমীয়াত কথা পাতে, অসমীয়া মানুহৰ লগত অসমীয়াত কথা পাতে, দেখুৱাওক, প্ৰমাণ কৰি চেলেঞ্জ কৰিছোঁ। দেখুৱাওক, মুখেদি খালি ক'লে নহ'ব আমি অসমীয়া, আমি অমুক, সেইটো কথা নহ'ব, প্ৰমাণ কৰি দেখুৱাওক। আপোনালোকে অসমৰ পৰা সকলো বস্তু লৈছে, মাটি লৈছে, খাদ্য লৈছে, উশাহ, ইয়াৰে সকলোখিনি বস্তু লৈছে। অসমৰ যিমান মানে আপোনালোকৰ ল'ব আছিলে গোটেইখিনি বস্তু লৈ অসমত থাকি আছে, অসমত বসবাস কৰি আছে, কৰক। ভাৰতত যিকোনো মানুহ যিকোনো জেগাত গৈ কিনে বসবাস কৰিব পাৰে, কিন্তু আপোনালোকে যদি অসমীয়া পৰিচয় দিছে, আমি অসমীয়া বুলি কিবা এটা হোৱাৰ পাছত কয়, আপোনালোকে প্ৰমাণ কৰি দেখুৱাওক। আপোনালোকৰ ল'ৰা ছোৱালী যদি অসমীয়াত পঢ়িছে, মিডিয়ামত পঢ়িছে, আপোনালোকে যদি অসমীয়া মিডিয়ামত পঢ়িছে, অসমীয়া সংস্কৃতি যদি আপোনালোকে আঁকোৱালি লৈছে, দেখুৱাওক আপোনালোকে। আপোনালোকে নাটো বিহু উদযাপন কৰে, বিহু উদযাপন কৰে নেকি? নকৰে। বিহুৰ সময়ত কি কৰে? একোৱেই নকৰে। আপোনালোকে অকল বেপাৰ কৰিব পাৰিছে, বেপাৰৰ বাহিৰে একো নকৰে অসমত। টকা পইচা ঘটে আৰু নিজৰ গাঁৱত পঠাই দিয়ে টকা পইচা, হয়নে নহয়? মই চেলেঞ্জ কৰিছোঁ, আপোনালোকে দেখুৱাওক, আপোনালোকে অসমৰ কোনটো অসমীয়া মাধ্যমত পঢ়িছে, আপোনালোকে সেইটো প্ৰমাণ কৰি দেখুৱাওক। এতিয়া মই সেই মুছলমান জাতিৰ কথা কওঁ, যাক আপোনালোকে মিয়া বুলি কয়। সিহঁতে নিজৰ ল'ৰা ছোৱালীক জন্মৰ পৰাই যেতিয়া স্কুলত দিয়ে অসমীয়া মাধ্যমত দিয়ে, বেলেগ ক'তো নিদিয়ে। অসমীয়া মাধ্যমত মাষ্ট বি দিয়ে, ঘৰত অসমীয়া কথা পাতে। কিছুমানে বঙালী ভাষা ক'লেও কিছুমানে ঘৰত অসমীয়াটো কথা পাতে, বাহিৰত গ'লেও অসমীয়াত কথা পাতে, অসমীয়া মানুহৰ লগত অসমীয়া কথা পাতে। বিহু নিজৰ জাতীয় উৎসৱ বুলি সেইটো মানে সিহঁতে, মুছলমান সম্প্ৰদায়ৰ মানুহে বিহু উদযাপন কৰে। অসমৰ যি কলা সংস্কৃতি আছে সকলোখিনি আমাৰ মুছলমান মানুহে আঁকোৱালি লৈছে। নিজৰ ধৰ্মত যি কৰিব লাগে সেইখিনিও কৰে, তাৰ বাহিৰে আমাৰ অসমৰ যোনটো জাতীয় উৎসৱ আছে গোটেইখিনি বস্তু আমাৰ মুছলমান মানুহে সসন্মানে উদযাপন কৰে। আপোনালোকে এটাও মুছলমান মানুহ দেখুৱাব নোৱাৰিব যোনে অসমীয়া মাধ্যমত নপঢ়ে। আজিকালি ইংলিছ মিডিয়ামত পঢ়ি আছে, কিন্তু সেই ইংলিছ মিডিয়ামত অসমীয়া ছাবজেক্ট থাকে, কিন্তু সেই 20 জাতিৰ মানুহে ইংলিছ মিডিয়ামত ল'ৰা ছোৱালীক দিলে, কিন্তু তাতে মানে অপশ্যনেল থাকে অসমীয়া অথবা হিন্দী থাকিব। সিহঁতে কেতিয়াও অসমীয়া নলয়, সিহঁতে কি লয়? হিন্দী বাছনি কৰে তেতিয়া। কিন্তু আমাৰ মুছলমান মানুহে কেতিয়াও সেইটো নকৰে। মুছলমান মানুহে সদায় কি কৰে? অসমীয়া এইটো ভাষা, সেইটো ছাবজেক্টটো বাছনি কৰে। আৰু এইটো মই এনেই কোৱা নাই, সেইটো প্ৰমাণ আছে। যিকোনো বিদ্যালয়ত যাওক আপোনালোকে দেখা পাব। আপোনালোকে যদি ইমানে অসমীয়া হয় তেনেহ'লে আমাৰ অসমত হিন্দী মিডিয়ামৰ স্কুল থাকিবই নালাগিছিলে। হিন্দী মিডিয়ামৰ স্কুলে নাথাকিলেহেঁতেন। হিন্দী মিডিয়াম স্কুল কিয় হৈছে? বিকজ আপোনালোকে অসমীয়া মাধ্যমত আপোনাৰ ল'ৰা ছোৱালীক নপঢ়ায়, আপোনালোকে পঢ়া নাই, সেইকাৰণে হিন্দী মিডিয়ামৰ স্কুল হ'ব লগা হৈছে। বিহাৰত আমাৰ অসমীয়া মাধ্যমৰ স্কুল আছে নেকি? দেখুৱাওক আপোনালোকে। বিহাৰত অসমীয়া মাধ্যমৰ স্কুল যদি এটা দেখুৱাব পাৰে, মই চেলেঞ্জ কৰিছোঁ, দেখুৱাওক। মই জীৱনতো ভিডিঅ' নবনাওঁ, ৰাজনৈতিক ভিডিঅ' কেতিয়াও নবনাওঁ মই, যদি আপোনালোকে প্ৰমাণ কৰি দেখুৱাব পাৰে যে বিহাৰত আপোনালোকে অসমীয়া মাধ্যমৰ বিদ্যালয় তাত স্থাপন কৰিছে আৰু অসমত থাকি অসমীয়া মাধ্যমত আপোনালোকে নিজৰ ল'ৰা ছোৱালীক পঢ়ুৱাই আছে। আপোনালোকে যদি দেখুৱাব পাৰে, মই জীৱনতো মই ভিডিঅ' নবনাওঁ। যিমান চেনেল আছে গোটেইখিনি ডিলিট কৰি দিম। মই চেলেঞ্জ কৰিলোঁ এইটো মই। আৰু মোৰ অসম চৰকাৰ আৰু অসমীয়া আমাৰ জনসাধাৰণৰ ওপৰত এটা কৰজোৰ কৰি ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে হিন্দু মুছলিমৰ মাজত ভেদাভেদ নানিব। যোনে যি কয় কওক। কিছুমানে ক'বই যে অসমীয়া আৰু সেই সম্প্ৰদায়ৰ মানুহ যদি একলগ হৈ নাথাকে, বেলেগ এটা জাতিয়ে চান্স লৈ অসমখন উত্তাল কৰি ৰাখিব। সেইটো মিছা কথা। সেইটো আপোনালোকৰ বিবেক বুদ্ধিৰে আপোনালোকে বুজিব লাগিব, চাব লাগিব গোটেইখিনি বস্তু। ৰাজনীতি বস্তুটো বেলেগ। মই ৰাজনেতাবোৰক এইকাৰণে বেয়া নাপাওঁ, সিহঁতৰ কাম কৰি আছে। আপুনি যদি চাকৰি কৰে, চাকৰি অফিচত গৈ আপোনাৰ কাম কৰিব লাগিব, তাৰ পাছতহে আপোনালোকে দৰমহা পাব। আৰু সেই নেতাবোৰে কি কৰে? সিহঁতে কি ক'লে সিহঁতে ভোট পাব, সেইকাৰণে সেইবোৰ কৰে। যিবোৰ কৰি ভোট পায়, ভোট পোৱা সিহঁতৰ মেইন উদ্দেশ্যটো ভোট পোৱা, ৰাজত্ব কৰি থকাৰ কাৰণে। সেইকাৰণে সিহঁতে সেইবোৰ কৰে। সেইবোৰ বাদ দিয়ক, আপোনালোকে ভুল নাযাব আৰু হিন্দু মুছলিম কৰা বন্ধ কৰক। মই সদায় কৈ আছোঁ, আগতে কৈছোঁ, আজিও কওঁ, যদি প্ৰকৃত সঁচাকৈ যদি কোনোবা বাংলাদেশী আছে, মুছলমানে কৰক, আপোনালোকে হিন্দু বাংলাদেশীকতো অসমত ৰাখিব বুলি গমেই পাইছোঁ আমি। NRC হোৱাৰ পাছত এইটো প্ৰমাণ হৈ গৈছে। মানিছোঁ, আপোনালোকে ৰাখক। হিন্দু বাঙালী যিমান আমাৰ বাংলাদেশী আছে গোটেইবোৰক আপোনালোকে স্থান দিছে আমাৰ অসমত, দিয়ক, কথা নাই। কিন্তু সেইটো আমাৰ যিবোৰ মুছলমান মানুহ আছে, আপোনালোকে দেখুৱাওক যে সি বাংলাদেশী, ওলাই দিয়ক অসমৰ পৰা, বাংলাদেশক দলিয়াই থৈ আহক। কোনো আপত্তি নাই ইয়াতে, কোনো ধৰণৰ আপত্তি নাই। আপোনালোকে কৰিব পাৰে, কৰক। কিন্তু মই এতিয়া মোৰ ভিডিঅ'ৰ শেষত কওঁ, যি উদ্দেশ্যত ভিডিঅ'টো বনাইছোঁ, মই সেই 20 জাতিৰ মানুহবোৰক কৈছোঁ, আপোনালোকে দেখুৱাওক, প্ৰমাণ কৰি মোক। চেলেঞ্জ। ধন্যবাদ। আজিৰ ভিডিঅ'টো এইটো ইছ্যু আছিল। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যদি ভিডিঅ'টো কিবা ইনফৰ্মেটিভ বুলি ভাবিছে, কিবা লজিক আছে যদি ভিডিঅ'টোত ভাবিছে, তেনেহ'লে আপোনালোকে কাইণ্ডলি ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় আই অসম।